অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতেই ঢাপলি মেলে বলিউড হলিউডত কাম কৰিবলৈ, কিন্তু তাৰ পৰিৱেশত নিজক খাপ খুৱাই ল'ব নোৱাৰে, ফলত আকৌ ঘৰমুখী হয়। কিন্তু কিছু সংখ্যক পৃথক। क्या से क्या हो गया। অসম সন্তান জ্যোতি কাশ্যপ। বলিউডত অসমৰ বহুতে নিজক প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে, যুক্তিও কিন্তু পিছ পৰি থকা নাই।